নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেলটোত বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো কোনো ধৰণৰ টেকনিক্যাল ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টো জব ৰিলেটেড ভিডিঅ', জব নটিফিকেশ্যন দিম মই। চ' ফ্ৰেণ্ডছ, আজিৰ পৰা এইটো চেনেলত জব ভিডিঅ' আহিব আৰু মাজে মাজে টেকনিক্যাল ভিডিঅ' আহি থাকিব। চ' আজিৰ ৰিকুৱাৰমেণ্টটো হৈছে BSNL ৰিকুৱাৰমেণ্ট 2019। BSNLৰ তৰফৰ পৰা পোষ্টটো আহিছে। চ' আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সকলো ডিটেইলছবোৰ দিম যে ইয়াতে কেনেধৰণে এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কিমান, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কেইটা পোষ্ট আছে, কোনে এপ্লাই কৰিব পাৰিব, সকলোবোৰ ডিটেইলছ ইয়াতে মই জনাম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে ভালদৰে চাই থাকক। তাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ৰঙা কালাৰৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰক আৰু লগত থকা বেল আইকনটোকো প্ৰেছ কৰি দিয়ক। চ' বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, চাওক, ইয়াতে ষ্টাৰ্ট ডেট হৈছে, ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব 26 ডিচেম্বৰ 2018। 26 ডিচেম্বৰ 2018 পৰা ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ব ফৰ্ম ছাবমিট কৰা, ৰেজিষ্ট্ৰেশ্যন ছাবমিট কৰা লাষ্ট ডেট হ'ব 26/1/2019, জানুৱাৰীৰ 26 তাৰিখ। আৰু ডেট অফ অনলাইন এছেছমেণ্ট প্ৰচেছ মানে ইণ্টাৰভিউ এক্সামিনেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো হৈছে মাৰ্চৰ 17 তাৰিখৰ 2019ৰ পৰা ষ্টাৰ্টিং হ'ব। চ' ষ্টাৰ্টিং ডেট হৈছে 26/12/2018, লাষ্ট ডেট হৈছে 26/1/2019। চ' আপোনালোকে চেষ্টা কৰিব জানুৱাৰীৰ 26 তাৰিখৰ আগতে যাতে ফৰ্মবিলাক ছাবমিট কৰিব পাৰে, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। নেক্সট আছে ইয়াতে আমাৰ কেইটা পোষ্ট। ইয়াতে চাওক, পোষ্ট আছে 300টা, কিন্তু 300টাৰ মাজত আমাৰ কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব অনলি 150 পোষ্ট, মানে 150টা পোষ্ট আছে আপোনালোকৰ বাবে। নেম অফ ষ্ট্ৰীম মানে পোষ্টৰ নাম আৰু কোনে এপ্লাই কৰিব। চাওক, ইয়াতে OC বাবে আছে টেলিকম অপাৰেশ্যন এক্সটাৰ্নেল পোষ্ট, কেইটা পোষ্ট আছে মই কৈ দিওঁ। OCৰ বাবে আছে 76টা পোষ্ট, SC বাবে আছে 23টা, ST বাবে আছে 11টা, OBC বাবে আছে 40টা, টোটেল 150টা পোষ্ট। আৰু হৈছে ডেফ এণ্ড হাৰ্ড অফ হিয়াৰিং 3টা পোষ্ট, মানে যোনে ভালকৈ নেদেখে বা ভালকৈ নুশুনে কাৰণে তেওঁলোকৰ বাবে 3টা পোষ্ট আছে ইয়াতে। আৰু PWDৰ বাবে কেটেগৰী ৱাইজ ভগাই দিয়া হৈছে, ইয়াতে আছে 3টা পোষ্ট PWD বাবে। তাৰপিছত আমি যাওঁ নেক্সট ইনফৰমেশ্যনটোলৈ। স্কেল অফ পে অৰ্থাৎ দৰমহা আছে 24,900 টকাৰ পৰা 50,500 টকালৈ প্ৰি ৰিজাৰ্ভ। ঠিক আছে, 24,900 টকাৰ পৰা 50,500 টকালৈ। মই এই সকলোবোৰ এই এডভাৰটাইজটো নটিফিকেশ্যনটো মই মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে এই নটিফিকেশ্যনটো ভালকৈ পঢ়ি ল'ব পাৰিব, চাই ল'ব যে কেনেধৰণে কি আছে। মই সকলোবোৰ ডিটেইলছ ইয়াতে ক'ব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুতে দীঘল হৈ যাব। চ' স্কেল অফ পে দৰমহা 24,900 টকাৰ পৰা 50,500 টকা। নেক্সট আমি যাওঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াতে চাওক, এলিজিবিলিটি অৰ্থাৎ কোনে হেৰি কৰিব। অনলি ইণ্ডিয়ানছৰ বাবে হয় এই জবটো, অনলি ইণ্ডিয়ানছে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্ডিয়াত, তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ বয়স 30 বছৰ তলত হ'ব লাগিব এজ অন 1 আগষ্ট অফ দ্য ইয়াৰ অফ এক্সামিনেশ্যন 2019। চ' 30 বছৰ তলত হ'বলৈ, যদি আপুনি 30 বছৰ ওপৰত, তেনেহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। নেক্সট আছে ইয়াতে আপুনি চাই ল'ব যে ৰিলেক্সেশ্যন কিমান দিয়া আছে। আপ টু 5 ইয়াৰ্ছ আছে SC কেটেগৰীৰ বাবে, 3 ইয়াৰ্ছ আছে OBC কেটেগৰীৰ বাবে, 10 ইয়াৰ্ছ আছে PWD কেটেগৰী আৰু 15 ইয়াৰ্ছ আছে PWD কেটেগৰী SC ST কেণ্ডিডেটছ হ'ব। সকলো ইনফৰমেশ্যন ইয়াতে দিছে, আপুনি চাই ল'ব পাৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংক দি দিম। ইয়াতে চাওক, যিহেতু এই জবটো ইণ্ডিয়ানৰ বাবে অল ইণ্ডিয়াত জবটো হ'ব। চ' আমাৰ অসমৰ বাবে আছে ইয়াতে চাওক গুৱাহাটী। আপোনাৰ এক্সামিনেশ্যন অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন সকলোবোৰ ডিটেইলছ হ'ব গুৱাহাটীত। চ' আপোনালোকে গুৱাহাটীত এক্সামটো দিব লাগিব। আৰু ইয়াৰ এপ্লাই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। যিহেতু এতিয়ালৈকে অহা নাই, 26 ডিচেম্বৰত আহিব। চ' তেতিয়াহ'লে মই ইনফৰ্ম কৰি দিম, এটা ভিডিঅ'ৰ যোগেদি ইনফৰ্ম কৰিম, নহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম এপ্লাই কৰা, আপুনি এপ্লাই কৰিব পাৰিব অনলাইন লিংকত। ঠিক আছে, চ' আজিৰ বাবে ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা অসুবিধা হৈছে বুজিবলৈ, তেনেহ'লে মোৰ ভিডিঅ'ত গৈ কমেণ্ট কৰি দিব, মই সকলোবোৰ ডিটেইলছ জনাই দিম। চ'
আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। আজিৰ বাবে ইমানে, ধন্যবাদ।